নমস্কাৰ বন্ধুসকল, ওয়েলকাম টু মাই ইউটিউব চেনেল আসাম কেৰিয়াৰ আপডেট। আজি পুনৰ আপোনালোকৰ বহুত ভাল খবৰ আহিছে। তিনিটাকৈ বিভাগৰ নতুনকৈ চাকৰি মুকলি কৰিছে, প্ৰায় 9122টাকৈ পদ। গ্ৰেড 3 আৰু গ্ৰেড 4 লেভেলৰ ভেকেন্সি হয়। অসমৰ সকলোৰে বাবে চাকৰি আছে। সো কেনেদৰে আবেদনসমূহ কৰিব পাৰিব, কোনটো পদৰ ক্ষেত্ৰত কিমানকৈ এজ ক্ৰাইটেৰিয়া বিচাৰিছে, কোৱালিফিকেশ্যন বিচাৰিছে, সিলেকশ্যন প্ৰচিডিউৰ কিমান বিচাৰিছে, অৰ্হতা কিমান লাগিব, এই সকলোখিনি কথা এই ভিডিঅ' যোগে আলোচনা কৰা হ'ব। সো যদি ভিডিঅ'টো ভাল পায় ভিডিঅ' লাইক কৰিব পাৰে, লগতে চেনেলটো সাবস্ক্ৰাইব কৰি দিব পাৰে এনেকুৱা ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব। আৰু আমাৰ হোৱাটছআপ চেনেল ভিডিঅ' ডেসক্ৰিপশ্যনত দিয়া আছে, তাত গৈ ফলোটো কৰি দিব পাৰে। তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰিব। আৰু ভিডিঅ'টো যিমান পাৰে সিমান বন্ধুক শ্বেয়াৰ কৰি দিয়ক, যাতে সকলো বন্ধুৱে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰে। ইয়াত আপোনালোকে হৈছে তিনিটাকৈ বিভাগ, আপোনালোকে এটা বিভাগ আছে ভিডিঅ'টো স্কিপ কৰি নাযাব, তেতিয়া আপোনালোকে সকলোখিনি বিভাগৰ কথা গম নাপাব। টোটেল তিনিটা বিভাগ আছে, সো ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব। আৰু যেটো প্ৰথমটো বিভাগ হয়, প্ৰথমটো বিভাগ মুকলি কৰিছে আপোনালোকৰ মৰিগাঁও জুডিচিয়াৰী ফালৰ পৰা। ইয়াত আপোনালোকৰ চকীদাৰ, ড্ৰাইভাৰ, প্ৰচেছ চাৰ্ভাৰ আৰু পিয়নৰ ভেকেন্সি আছে, মানে গ্ৰেড 3 আৰু গ্ৰেড 4 লেভেলৰ ভেকেন্সি যেটো প্ৰথমটো বিভাগ হয়। এনেকুৱা আৰু দুটা বিভাগৰ ভেকেন্সি কথা ডিসকাস কৰা হ'ব, সো ভিডিঅ'টো শেষলৈকে চাই থাকিব। ইয়াতে দিয়া দেখিব পাইছে ডিস্ট্ৰিক্ট এণ্ড সেশন জজ মৰিগাঁও ফালৰ পৰা ভেকেন্সিখিনি মুকলি কৰিছে। ইয়াত আপোনালোকে দুদিনকে দেখিছে, লাষ্ট ডেট হৈছে 10/11/2025, নৱেম্বৰ মাহৰ 10 তাৰিখ পৰ্যন্ত ভেকেন্সিখিনি ক্ষেত্ৰত আবেদনসমূহ কৰি ল'ব পাৰিব। প্ৰথমে যেটো পিয়নৰ ভেকেন্সি, ইয়াত তিনিটাকৈ ভেকেন্সি দেখিবলৈ পাব। OBC MBC কাৰণে এটা, ইউআৰ কাৰণে দুটা। এডুকেশ্যন কোৱালিফিকেশ্যন 8 পাছ কৰিলে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। সো যদি ইন্টাৰেস্টেড হয়, এলিজিবল হয়, আবেদনসমূহ কৰি ল'ব পাৰিব। মোড অফ সিলেকশন আপোনালোকৰ ভাইবা আৰু ভইচ মাধ্যমে সিলেকশনসমূহ কৰা হ'ব, কোনো ৰিটেন এক্সাম অনুষ্ঠিত নহয়। চকীদাৰৰ ক্ষেত্ৰত এটাকৈ ভেকেন্সি আপোনালোকে দেখিবলৈ পাইছে ইউআৰ কেটেগৰীৰ ক্ষেত্ৰত। আৰু এডুকেশ্যন কোৱালিফিকেশ্যন মিনিমাম 8 পাছ কৰিলে হ'ল। যদি আপোনালোকে 8 পাছ কৰিছে মিনিমাম, তেতিয়া আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু ইয়াতো আপোনালোকৰ ভাইবা ভইচ মাধ্যমে সিলেকশনসমূহ কৰা হ'ব। তাৰ পিছৰ ভেকেন্সি ড্ৰাইভাৰৰ ভেকেন্সি, ইয়াতো এটাকৈ ভেকেন্সি আপোনালোকে দেখিবলৈ পাব। ইয়াৰ এডুকেশ্যন কোৱালিফিকেশ্যন হৈছে SSLC পাছ, যদি আপোনালোকে মেট্ৰিক পাছ কৰিছে তেতিয়া আবেদনসমূহ কৰি ল'ব পাৰিব। লগতে আপোনালোকৰ ড্ৰাইভাৰ বা LMV এখন লাইসেন্সৰ প্ৰয়োজন হ'ব এই ভেকেন্সি কিটাৰ ক্ষেত্ৰত আবেদনসমূহ কৰিবলৈ। মোড অফ সিলেকশন আপোনালোকৰ স্কিল টেষ্ট মাধ্যমেৰে আপোনালোকক সিলেকশনসমূহ কৰা হ'ব, লগতে ভাইবা ভইচ মাধ্যমেৰে। আৰু প্ৰচেছ চাৰ্ভাৰৰ ক্ষেত্ৰত এটাকৈ ভেকেন্সি আছে, ইয়াৰ ক্ষেত্ৰত এডুকেশ্যন কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন বিচাৰিছে। যদি আপোনালোকে BA হওক, BSc হওক, BCom যদি পাছ কৰিছে তেতিয়া আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু সিটিজেনশ্বিপ আপোনালোকে ইণ্ডিয়ান হ'ব লাগিব, তেতিয়া আবেদনসমূহ কৰি ল'ব পাৰে। হাউ টু এপ্লাই, ইয়াৰ ক্ষেত্ৰত আবেদনসমূহ অফলাইন যোগে কৰিব লাগিব ষ্টেণ্ডাৰ্ড ফৰ্মৰ মাধ্যমেৰে। ইয়াত আপোনালোকে আসাম ষ্টেণ্ডাৰ্ড ফৰ্ম বুলি গুগল বা ক্ৰমত সাৰ্চ কৰিব পাৰিব, নাইবা আপোনালোকৰ কম্পিউটাৰ এখনত বিচাৰি ল'ব অফলাইন ফৰ্ম বুলি। সেই ফৰ্মখন ভালদৰে ফিল আপ কৰি যেটো আপোনালোকে এড্ৰেছ দেখিব পাৰিছে, অফিচ অফ দ্য ডিস্ট্ৰিক্ট এণ্ড সেশন জজ মৰিগাঁও VIP ৰোড অপজিট DC অফিচ, মৰিগাঁও পোষ্ট অফিচ, মৰিগাঁও পিন 782105 আসাম। এই এড্ৰেছত আপোনালোকৰ যিখন আসাম ষ্টেণ্ডাৰ্ড ফৰ্ম হয়, সেই ফৰ্মখন ভালদৰে ফিল আপ কৰি লগতে বাকি ডকুমেণ্টছৰ জেৰক্স কপি সৈতে এই যেটো এড্ৰেছ দেখিব যায় তাত আপোনালোকে পঠাই দিলে হৈ গ'ল। লাষ্ট ডেট হৈছে 10/11/2025, তাৰ আগতে আপোনালোকে পঠাই দিব লাগিব, তেতিয়া আপোনালোকৰ আবেদনসমূহ হৈ যাব। বাকি আপোনালোকৰ অফিচিয়েল ৱেবছাইটত আপডেটসমূহ পাই থাকিব। তাৰ পিছৰ যেটো ভেকেন্সি মুকলি কৰিছে, এটো মুকলি কৰিছে আপোনালোকৰ RRB NTPC ৰিক্ৰুটমেন্টৰ ফালৰ পৰা, ৰেলৱে বৰ্ডৰ ফালৰ পৰা, ৰিক্ৰুটমেন্ট বৰ্ডৰ ফালৰ পৰা ভেকেন্সিখিনি মুকলি কৰিছে। ইয়াৰ যিখন হৈছে 8828টাকৈ ভেকেন্সি মুকলি কৰিছে ৰেলৱে ৰিক্ৰুটমেন্ট বৰ্ড RRB ফালৰ পৰা। ইয়াত আপোনালোকৰ গ্ৰেজুৱেশ্যন হওক, আন্ডাৰ গ্ৰেজুৱেশ্যন মানে BA হওক, BSc হওক, BCom হওক বা 12 পাছ হওক, সকলোৱে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু ইয়াৰ ভেকেন্সি কিটাৰ ক্ষেত্ৰত আপোনালোকে এপ্লাইটো অনলাইন যোগে কৰিব পাৰিব। ইয়াৰ ডিটেইলছখিনি আপোনালোকে ধুনীয়াকৈ দেখিব পাৰিছে, এপ্লাই অনলাইন যোগে কৰি ল'ব পাৰিব। আৰু গ্ৰেজুৱেট লেভেলৰ ক্ষেত্ৰতো ভেকেন্সি আপোনালোকে দেখিবলৈ পাব। গ্ৰেজুৱেট লেভেলৰ ক্ষেত্ৰত ষ্টেচন মাষ্টাৰ, গুড ট্ৰেইন মেনেজাৰ, ট্ৰেফিক এছিষ্টেণ্ট, শিফ্ট কমাৰ্চিয়েল দোকানৰ ভেকেন্সি দেখিবলৈ পাব। আৰু নাম্বাৰ অফ ভেকেন্সি 5810টা দেখিব পাব। এডুকেশ্যন কোৱালিফিকেশ্যন ডিগ্ৰী পাছ কৰিলে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু যেটো আন্ডাৰ গ্ৰেজুৱেট লেভেলৰ ভেকেন্সি হয়, ইয়াৰ ক্ষেত্ৰত আপোনালোকৰ কমাৰ্চিয়েল কাম টিকেট ক্লাৰ্ক, একাউণ্ট ক্লাৰ্ক কাম টাইপিষ্ট, জুনিয়ৰ ক্লাৰ্ক কাম টাইপিষ্ট এণ্ড ট্ৰেইন ক্লাৰ্কৰ এনেকুৱা ভেকেন্সি আপোনালোকে দেখিবলৈ পাব। আৰু ইয়াৰ এজ লিমিট 18 পৰা 30 বছৰ হ'লে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। এডুকেশ্যন কোৱালিফিকেশ্যন 12 পাছ কৰিলে হ'ল, যদি আপোনালোকে হাই ছেকেণ্ডাৰী পাছ কৰিছে তেতিয়া আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু এজ ৰিলেকশ্যন যদি ক'ব যাওঁ, SC SC ক্ষেত্ৰত 5 বছৰকৈ, OBC NCL ক্ষেত্ৰত 3 বছৰকৈ, PW UR EWS ক্ষেত্ৰত 10 বছৰ। আৰু যদি আপোনালোকে PW OBC NCL তেতিয়া 13 বছৰ পৰ্যন্ত এজ ৰিলেক্সেশ্যনসমূহ লাভ কৰিব পাৰিব। আৰু PW SC SC হ'লে 15 বছৰ পৰ্যন্ত আপোনালোকে এজ ৰিলেক্সেশ্যনসমূহ লাভ কৰিব পাৰিব। সো যদি আপোনালোকে ইন্টাৰেস্টেড হয়, এলিজিবল হয়, আপোনালোকে এই ভেকেন্সি কিটাৰ ক্ষেত্ৰত এপ্লাইসমূহ কৰি ল'ব পাৰিব। এপ্লাইসমূহ আপোনালোকে অনলাইন যোগে কৰিব পাৰিব। এডভাৰটাইজমেণ্ট আৰু এপ্লাই লিংকটো ভিডিঅ' ডেসক্ৰিপশ্যনত দিয়াই থাকিব, সেই লিংকৰ থ্ৰু দি গৈ আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব, যদি আপোনালোকে ইন্টাৰেস্টেড হয়, যদি আপোনালোকে আবেদনসমূহ কৰিম বুলি ভাবিছে। ইয়াৰ যদি আপোনালোকে এলিজিবল হয়, ইয়াত ধুনীয়াকৈ দেখিব হৈছে ৰেলৱে বৰ্ডৰ ফালৰ পৰা ভেকেন্সিখিনি মুকলি কৰিছে। এতিয়া হাউ টু এপ্লাই ক্ষেত্ৰত আহিলে, ইয়াৰ ক্ষেত্ৰত আবেদনসমূহ আপোনালোকে অনলাইন যোগে কৰিব পাৰিব RRB অফিচিয়েল ৱেবছাইটত গৈ পেলাই। আৰু ইয়াৰ আবেদনসমূহ ডেটসমূহ হৈছে গ্ৰেজুৱেট লেভেলৰ ক্ষেত্ৰত 21 অক্টোবৰ ষ্টাৰ্ট হৈছে, 20 নম্বৰ লাষ্ট ডেট হয়। আন্ডাৰ গ্ৰেজুৱেটৰ ক্ষেত্ৰত 28 অক্টোবৰ ষ্টাৰ্ট হৈছে, ইয়াৰ ক্ষেত্ৰত 27 নম্বৰ লাষ্ট ডেট হয়। সো তাৰ আগতে আপোনালোকে আবেদনসমূহ কৰি ল'ব লাগিব। আজি ভিডিঅ' ইমানে। যদি ভিডিঅ' ভাল লাইক কৰিব পাৰে, লগতে চেনেলটো সাবস্ক্ৰাইব কৰিব পাৰে, এনেকুৱা ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব পাৰে। আৰু মোৰ হোৱাটছআপ চেনেল ভিডিঅ' ডেসক্ৰিপশ্যনত দিয়া আছে, তাত গৈ ফলোটো